নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু এইটো ভিডিঅ' আছিলে পৰহি দিনাখন ৰাতিপুৱা গান এটা ৰীল এটা বনাইছিলোঁ। আৰু এনেকৈ মানে যিকোনো এতিয়া কামৰ ভিডিঅ' বা একো ভিডিঅ'বিলাক বনাব পৰা নাই, যিহেতু মানে গা অসুখ হৈ আছে। সেইটো কাৰণে তাৰমানে লাহে লাহে এই গানৰ ভিডিঅ'বিলাককে অলপকৈ বনাই আছোঁ। আৰু তাৰপিছতে আৰু এনেকৈ ৰীলবিলাক বনোৱা কেনেকুৱা হৈছে আপোনালোকে জনাবচোন বাৰু দেই। বনাব পাৰিছোঁ নে নোৱাৰিছোঁ জনাব পাৰোঁ, তেতিয়া ভাল লাগে। আৰু ভিডিঅ'বিলাক বনাবলৈ আপোনালোকে উৎসাহ দিলে বনাব পাৰিম আৰু, নহয় জানো। তাৰ পাছতে আকৌ আমাৰ ওচৰতে মানে নামঘৰতে ভাগৱত পাঠ আছে আৰু ভাগৱত পাঠ আছে। তাতে মানে এতিয়া ভাগৱত ভ্ৰমণ কৰি আহি আছে। আৰু তাৰ পাছতে এতিয়া সেৱা কৰিবলৈ কাৰণে পদূলিত যা যোগাৰখিনি কৰি লৈছোঁ। আৰু নামঘৰলৈতো যাবলৈ নোৱাৰিম, সেইটো কাৰণে তাৰমানে পদূলিৰ পৰাই, যিহেতু গা অসুখ হৈ আছে, সেইটো কাৰণে তাৰমানে নামঘৰলৈ নাযাওঁ আৰু পদূলিৰ পৰাই সেৱা জনাওঁ বুলি পেলাই এয়া ধুনীয়াকৈ লৈছোঁ। তাৰপিছত আকৌ তাৰ পৰা আহি আকৌ এটা ভিডিঅ' বনাবলৈ কাৰণে ল'লোঁ। বাকী একো ভিডিঅ' দিবলৈ পৰা নাই, কেতিয়াবা মাজে সময়ে খোৱা ভিডিঅ'বিলাক দি থাকোঁ। তাৰপাছতে আকৌ অকণ সময় বহি পেলাই মই বোলো ৰীল এটা বনাওঁ বুলি পেলাই সেয়া অলপ সময়ৰ কাৰণে ৰীল এটা বনালোঁ। গান এটাত বনাইছিলোঁ আৰু বেছিকৈ ইমানকৈ হেৰি কৰিবলৈ নাজানো, আৰু তথাপিও মানে বনাইছোঁ আৰু, নহয় জানো। তাৰপৰা কেনেকুৱা হৈছে জনাব বাৰু আপোনালোকে দেই, জনালে ভাল লাগে আৰু, নহয় জানো। তাৰপাছতে আকৌ বৌ আহিলে, বৌৰ কাৰণে চাহ বনালোঁ। মোৰ যিহেতু অসুখ হৈ আছে, সেইটো কাৰণে তাৰমানে বৌয়ে বোলে খবৰ এটা লৈ যাওঁ বুলি পেলাই সোমালেহি। আৰু ধুনীয়াকৈ এতিয়া আহিলেতো কিবা এটা খুৱাব লাগিব জানো। মই আকৌ মানুহ আহিলে যোনেই নহওক বাৰু কিবা এটা মানে নোখোৱাকৈ পঠিয়াই দিবলৈ মন নাযায়, সেইটো কাৰণে লাল চাহ বনালোঁ। আৰু লাল চাহ বনাই ধুনীয়াকৈ চাহকাপ দিলোঁ। গাখীৰটো নাই, এতিয়া গৰুজনী গাভিনী পৰি আছে। আৰু তাৰ পাছতে আকৌ এয়া দুপৰীয়া ভাত খাবলৈ কাৰণে মই পনৌনোৱা শাক ছিগি ল'লোঁ, যিহেতু পনৌনোৱা ঠাণ্ডা। তাৰ পাছতে আকৌ ঘৰৰ বাৰীৰ পৰা তাৰমানে বেছি নহয় কেইডালমান আৰু খুটোৱাও আছে তাতে এডাল দুডালকৈ। আৰু তেনেকৈ মানে এতিয়া খালি কেৰাহীতে শলাতে দি পেলাই ভাজিছোঁ। আৰু খাবলৈ যে ইমান ধুনীয়া হৈছে নহয়, একো দিয়া নাই ইয়াত, খালি নিমখ অকণমান দিছোঁ। আৰু বহুত দিনৰ মূৰত খাইছোঁ যে, সেইটো কাৰণে তাৰমানে ভাল লাগিছে। আৰু কাটি লোৱা নাই, কাটি ল'লে মই বেয়া পাওঁ, এনেকৈয়ে মানে দীঘল দি ভাত খালে ভাল পাওঁ। আৰু তাৰ পাছতে আকৌ মই খাই কৰি ল'লোঁ। অকণমান দালি অকণ বনাই ল'লোঁ, বনাই পেলাই শাককণৰ সৈতে তেনেকৈয়ে খালোঁ। তাৰ পাছতে আকৌ ল'ৰা দুটা স্কুলৰ পৰা আহি পালেহি, আৰু সিহঁত দুটাক ভাত বাঢ়ি দিলোঁ। যিহেতু সিহঁতকেইটা স্কুলৰ পৰা আহি পাওঁতে প্ৰায় 3টা মানে বাজি যায়গৈ। আৰু সেইটো কাৰণে এতিয়া মই আগে খাই কৰি ল'লোঁ, খাই কৰি অকণমান বাগৰিলোঁ। আৰু তাৰ পাছতে সিহঁতে আহি পালে, আৰু এয়া ভাতকেৰেলা আলু এনেকৈ বনাই দিলোঁ। তাৰ পাছতে আকৌ কণী আমলেট বনাই দিলোঁ। ভাতকেৰেলাখিনি অকণমান দেৰি গ'ল যেনিবা। তাৰ পাছতে আকৌ এয়া নেমু চৰবত বনাবলৈ কাৰণে ল'লোঁ। মানুহজন আহিছে সন্ধিয়া সময়ত কামৰ পৰা, সেইটো কাৰণে বোলো নেমু চৰবত অকণকে বনাই দিওঁ। আৰু মিঠৈ দি দিছোঁ। এতিয়া মিঠৈ দি পেলাই বোলো বাহিৰতে কাম কৰি আছে মানুহজনে, যিহেতু ধানৰ খেতিত পানী দিয়া পাইপডাল মানে বহুত লেতেৰা হৈ আছে ভিতৰখিনি। তাৰপিছতে সেয়া চাফা কৰি দিওঁ বুলি পেলাই পানী সোমোৱাই দি চাফা কৰি আছে। আৰু তাতে বোলো চৰবত অকণ দিওঁগৈ। আৰু গৰমৰ দিনত চাহ তাহ খোৱাতকৈ এনেকৈ চৰবত খোৱাটোৱে ভাল, নহয় জানো। সেইটো কাৰণে আবেলি সময়কণত এনেকৈ নেমু পানী বনালোঁ। আৰু নেমু পানী মিঠৈ দি পেলাই বনাইছোঁ, ক'লা নিমখ অকণ দি পেলাই বনাইছোঁ। খাবলৈ ভাল লাগে তেনেকৈ বনালে। মই আকৌ তেনেকৈ খাবলৈ ভাল পাওঁ, যিহেতু চেনি নাখাওঁৱেই, সেইটো কাৰণে মিঠৈ দিয়ে বনালোঁ। আৰু তাৰপাছত আকৌ সন্ধিয়া সময়ত আকৌ এয়া মানুহজনে হেৰি ছিগিলে, এয়া নৰসিংহ, তাৰপিছত আকৌ এয়া ভেদাইলতা, আৰু এইখিনি ধুনীয়াকৈ মুগিতে পিচি দিব দিছে। মই এতিয়া মিক্সিতে ধুনীয়াকৈ মাৰি দিম। তাৰপাছতে এইখিনি মাহে বনাব আৰু বৰা বনাব।
আৰু ভাত খাবলৈ কাৰণে তেনেকৈয়ে বনাম আৰু বুলি পেলাই তাৰপিছত এয়া ধুনীয়াকৈ মিক্সিত মই মাৰি দিলোঁ। মাৰি দিয়াৰ পিছতে মানুহজনে বনালে আৰু এয়া ভেবেলিলতা পাত আৰু নৰসিংহ, তাৰপাছতে আকৌ এয়া লাও পাতো দিছে আৰু এটা দুটাকৈ তেনেকৈ ধুনীয়াকৈ এনেকৈ মিক্স কৰি বনাই পেলাই খাবচোন, বহুত ভাল লাগে। আদা